নমস্কাৰ বন্ধুসকল, এটি মজা ভিডিঅ'তে আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে গাইজ কি হ'ল, আজি এটা আপোনালোকক মই এটা আচৰিত বস্তু দেখাবলৈ গৈ আছোঁ। মানে আপোনালোকে গম পায়েই, সেইদিনা যে কৈছিলোঁ আমাৰ এখন শ্বৰ্ট ফিল্ম আহি আছে, তাৰে থুলমূলকৈ মানে গোটেইখিনি মিলি বস্তু এটা বনাইছে। আপোনালোকক দেখাওঁ ব'লক কিনো বস্তুটো বনাইছে আৰু তেওঁলোকৰ পৰা আমি সোধোঁ মানে কেনেকুৱা কি হ'ব, সকলোখিনি আছে এক্টিং কৰা, সোধোঁ কেনেকুৱা হয়। তেন্তে তেওঁলোকৰ ওচৰলৈ যাওঁ ব'লক। গাইজ এয়া চাওক, ধুনীয়াকৈ দেখিছে একদম কালাৰ কৰি আছে। মানে গাইজ এই জাষ্ট কালাৰ চালাৰ আনি ধুনীয়াকৈ মেকআপ কৰি থৈ দিছোঁ। মানে কালাৰ কৰিব লাগিব, নহ'লেতো নহ'বই, গতিকে কালাৰ চালাৰ কৰিছোঁ। তেওঁলোকৰ পৰা জানো কিহৰ কাৰণে কি কাৰণেনো কালাৰ কৰিছে। ব'লক তেওঁলোকক যাওঁ। বাৰু এইটো কিহৰ কাৰণে কালাৰ কৰা হৈ আছে অলপ আমাৰ ৰাইজক জনাই দিলে ভাল হ'ব। এইটো জনাম এতিয়া নহয়, এইটো লাষ্ট ৱৰ্ডখন চাইহে জানিব পাৰিব। হয় দেখিছে একদম ধুনীয়াকৈ কালাৰ কৰি আছে, পেইণ্টিং কৰা নিচিনাকৈ। এই বস্তুটোকে আপোনালোকে চাগে ধৰিব পাৰিছেই। আমাৰ ভিডিঅ'টোলৈ আপোনালোকে অপেক্ষা কৰক। আমাৰ কালিৰ পৰা শ্বুটিং আৰম্ভ হ'ব, গতিকে ধুনীয়াকৈ বনোৱা হৈছে। এতিয়া সন্ধিয়া দেখিছে সকলোৱে বহি ধুনীয়াকৈ চাহ তাহ খাই পেলাই ধুনীয়াকৈ বনাই আছে। ধুনীয়াকৈ দেখিছে আগৰখিনি কালাৰ কৰিছে, লগতে যোনডাল লাঠি মানে দাণ্ডা বুলি কয় সেইডালো ধুনীয়াকৈ কালাৰ কৰি লৈছে। ধুনীয়াকৈ গোটেইখিনি কালাৰ কৰাৰ পিছত আপোনালোকৰ যোনখন শ্বৰ্ট ফিল্ম তাত মজাকৈ মানে ইয়াৰ বস্তুটো গম পাব। আমিবোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো ভিডিঅ'টো চাবলৈ। তোমাৰ মন্তব্য কি পাইছা, কেনেকুৱা লাগিছে কালাৰ কৰি পেলাই? কালাৰ কৰি মজা লাগিছে, কালাৰ কৰি মজা লাগিছে। ৰাইজে কেতিয়া চাবলৈ পাব? অতি সোনকালে পাব। আমাৰ যিবিলাক যাৱতীয় সামগ্ৰী আছে সেইবিলাকৰ আমি যা যোগাৰ কৰি আছোঁ লাহে লাহে। আৰু আমাৰ ৰিপৰ্টাৰৰ চিন আছে, আমাৰ যিটো মাইক্ৰফোন নাই। মানে এখন জুই হ'বনে? এখন জুই হ'ব, জুই হ'ব, চেষ্টা কৰিম তেনেকুৱা কৰিবলৈ। একদম মানে গাইজ শুনিলে তেওঁ ক'লে এখন জুই হ'ব, ধুনীয়াকৈ চাই থাকিব। দেখিছে গোটেইখিনি কালাৰ কৰি মানে আমাৰ কালাৰ কৰি সমাপ্ত হওঁ আৰু এতিয়া ধুনীয়াকৈ চাহ তাহ খাই পেলাই গোটেইখিনি ধুনীয়াকৈ বহি পেলাই ধুনীয়াকৈ যিমানখিনি পাৰে। আৰু এইপিনে আছে আইতা ধুনীয়াকৈ থুলমূলকৈ হাঁহি আছে, হাঁহি গোটেইখিনি চাই আছে কেনেকুৱা হ'ব। গতিকে দেখিছে এইটো গম পাইছে মাইক্ৰফোন মানে এই মাত্ৰ ক'লে যে নিউজৰ চিন এটা আছে, গতিকে তাৰ নিউজৰ চিন আছে কাৰণে যাৱতীয় বস্তু দি তেওঁ দুপৰীয়া তেওঁ নিজে বনাইছে। তেওঁ বনোৱাতে কিবা কষ্ট হ'ল নেকি? নাই একো কষ্ট হোৱা নাই, একদম সামান্য 10-15 মিনিটৰ ভিতৰত গোটেইটো কাম কমপ্লিট হৈ গৈছে। এতিয়া খালি কালাৰ কৰোঁতে অকণমান টাইম লাগিছে আৰু। আপোনালোকে শুনিলে ধুনীয়াকৈ 10-15 মিনিটত বনালে। তুমি সহায় কৰিবলৈ নাছিলা যে কিয়? মই যে স্কুল গৈছিলোঁ। সেয়া তেওঁ বোলে স্কুল গ'ল, গতিকে তেওঁ ধুনীয়াকৈ বনালে, সকলোখিনিকে মাতিলে। কিন্তু গাইজ কি হ'ল, ময়ো শুই থাকিলোঁ নাহিলোঁ, গতিকে তেওঁ একদম জোচ দি পেলাই বনাই আহিলে। মানে গাইজ একদম ধামাকা হ'ব। গতিকে দেখিছে এই কালাৰটো কিনি আনিলোঁ, এই জাষ্ট গৈছিলোঁ, গৈ কিনি আনি পেলাই ধুনীয়াকৈ একদম এতিয়া কালাৰ চালাৰ কৰি গোটেইটো একদম মাইক্ৰফোনতে লাগিছে নাই আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰিব কেনেকুৱা লাগিছে। গতিকে ইয়াত আৰু কিবা কিবি আৰু মানে লিখিব কৰিব বাকী আছে, তো আপোনালোকে চাই থাকিব নিউজৰ চিনটো কেনেকুৱা হয় কি হয়, তেতিয়াহে গম পাব। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। মাজতে পিৰিকি আহিছোঁ পাকঘৰলৈ, মানে পাকঘৰতনো কি হৈ আছে চাওঁ অলপ গুণু গানাককৈ। গাইজ এইপিনে দেখিছে দাদাই ধুনীয়াকৈ জিমৰ পৰা আহি পেলাই নিজৰ খানা যোগাৰ কৰি আছে। এয়া দেখিছে বুট মগু ধুনীয়াকৈ ধুই আছে, তেওঁ বোলে খাব এতিয়া জিমৰ পৰা আহি পেলাই। গতিকে এইপিনে খুৰীদেউ এইপিনে ধুনীয়াকৈ ভাজি বনাই আছে, লগতে ইয়াত চাহৰ চচপেন বহাই দিছে, মানে চাহ খাব মন গৈছে। এতিয়া ধুনীয়াকৈ চাহ তাহ খাই লওঁ। সেইপিনে দেখিছে মাইক্ৰফোন ধুনীয়াকৈ সাজি আছে। খুৰীদেউ চাহ কি হ'বনে এতিয়া? সেয়া ধুনীয়াকৈ এতিয়া টাইম হ'ল, গোটেইখিনি ভাত চাত বনাই পেলাই ধুনীয়াকৈ খাবৰো হ'ব অলপ পিছত, ঠাণ্ডা দিন যেতিয়া। গতিকে এইপিনে দেখিছে মৌখিনি দেখি খাওঁ লাগিছে, কমেণ্ট কৰক কেনেকুৱা লাগিছে। গতিকে নিমখ চিমখ দি তেওঁ ধুনীয়াকৈ খাব, জিমৰ পৰা আহিছে। তেন্তে ব'লক আৰু কি হয় আপোনালোকক দেখাই গৈ থাকোঁ। ফাইনেলি দেখোন সন্ধিয়া হৈ যোৱাৰ বাবে মই আপোনালোকক ভিডিঅ'টো কণ্টিনিউ দেখাবলৈ সুবিধা নাপালোঁ। গতিকে আজি সকলোবোৰ আমাৰ শ্বৰ্ট ফিল্মৰ শ্বুটিঙৰ কাৰণে আমি যিমানখিনি আছোঁ সকলোবোৰ ওলাই আহিছোঁ। আপোনালোকক আমাৰ শ্বুটিঙৰ অলপ বিহাইণ্ড দ্য চিন, মানে একদম ধামাকা চিন মই আপোনালোকক দেখাই যাম। তেন্তে ব'লক আমি ধুনীয়াকৈ গৈ থাকোঁ। আমি আৰু টীমৰ যিমানখিনি আছে সকলোখিনি আহিছোঁ। তেন্তে ব'লক গৈ থাকোঁ। ইয়াত দেখিছে গোটেইখিনি আছে, আমি গোটেইখিনি আমাৰ যোনটো মেইন চেণ্টাৰ তালৈ গৈ আছোঁ ধুনীয়াকৈ ভিডিঅ'ৰ কাৰণে। তেন্তে ব'লক গৈ থাকোঁ। ফাইনেলি আমাৰ যোনখিনি জেগা শ্বুটিং কৰিবলৈ আমি আহি গ'লোঁ। দেখিছে ধুনীয়াকৈ এইখন গেট, এতিয়া সকলো গেট পাৰ হ'ব লাগিব। গেট মৰা আছে, গেট পাৰ হৈ তাৰ ভিতৰত আমাৰ যোনটো শ্বুটিঙৰ যোনখিনি চিন আছিল মানে আমি ইয়াত চাইছোঁ। গতিকে ইয়াত ধুনীয়াকৈ এতিয়া শ্বুটিং কৰিম। সকলোখিনি আহিছে, এতিয়া সকলোখিনি ধুনীয়াকৈ গেটৰ পাৰ হ'ব এজন হৈ। বৰ্তমান তেওঁ গেটৰ বাহিৰত এয়া ধুনীয়াকৈ গেট পাৰ হ'বলগীয়া হৈছে। দিয়া গেট পাৰ হোৱা, একো নহয় পাৰিবা। দেখিছে ধুনীয়াকৈ গেট পাৰ হৈছোঁ, মানে আমাৰ যোনখিনি শ্বুটিং আছে, যোনখিনি আমাৰ
চিন অলপ আছে, গোটেইখিনি আমাৰ এইখিনিতে আছে। গতিকে আমি তলামৰা আছে, উপায় নাই যাবলগীয়া হৈছে। তেন্তে ব'লকচোন যাওঁ। এইপিনে দেখিছে আমাৰ গোটেইখিনি সকলোখিনি পাৰ হৈছে। এতিয়া তোমালোক আছে যোৱা। দেখিছে ধুনীয়াকৈ পাৰ হৈ আছে গেটৰ ওপৰত। পাই গৈছোঁ, জেগাখিনি একদম লেতেৰা হৈ আছে। দেখিছে ধুনীয়াকৈ চাফা কৰি লৈছোঁ। ধুনীয়াকৈ গাইজ ধুনীয়াকৈ জেগাখিনি চাফা কৰাৰ পিছত আমাৰ ইয়াৰ যোনখিনি মেইন পইণ্ট, যোনখিনি আমি মানে শ্বুটিং কৰিম, একদম ধামাকা হ'ব। আপোনালোকে চাই থাকক। দেখিছে একদম ধুনীয়াকৈ ঝাৰু চাৰু মাৰি লৈছে। ঝাৰু ইয়াতে আছে। গতিকে আহি পেলাই ধুনীয়াকৈ ঝাৰু মাৰি আছে। তেন্তে ব'লকচোন আপোনালোকক যি পাৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিম। মানে ইয়াত কৰিব লাগিব। দেখিছে ধুনীয়াকৈ গোটেইখিনি ইয়াত সোমাম। ইয়াত তেওঁ বুজাই আছে কেনেকৈ ক'ত কি কৰিব লাগিব। ধুনীয়াকৈ একদম ৰিপৰ্টাৰ কেৰেক্টাৰ পাই গ'ল। ধুনীয়াকৈ দেখিছে মই যোনটো লগো দেখাইছিলোঁ আপোনালোকক চাওক। একদম ধুনীয়াকৈ আমিবোৰ বুলি লিখি একদম জাকাচকৈ বনাইছোঁ। গতিকে এতিয়া ভিডিঅ' কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে ভিডিঅ' কৰি, ভয়ো লাগি আছে। মানে কি হ'ব আপোনালোকে চাই থাকক। আগলৈ আৰু কিবা কিবি হৈ যাব। মানে দেখিছে এতিয়া কি হ'ব মই মাজে মাজে আপোনালোকক ক্লিপ এটা দেখাই দিম। তেন্তে ব'লক। দেখিছে ফাইনেলি আমাৰ যোনখিনি শ্বুটিং আমি ধুনীয়াকৈ লৈ আছোঁ এতিয়া আমাৰ আছে। গতিকে আপোনালোকে চাই থাকক। আমাৰ ধুনীয়াকৈ একদম এইপিনে ৰিপৰ্টাৰ বাইদেউ ৰখি আছে। আমাৰ ধুনীয়াকৈ কেমেৰামেন ৰখি আছে আৰু ডাইৰেকশ্যন কৰি আছে কেনেকৈ ক'ত কি কৰিব লাগে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকক দেখাই গ'লোঁ আমি ধুনীয়াকৈ শ্বুটিং কৰা কিছু মুহূৰ্ত আপোনালোকক দেখাই গ'লোঁ। আৰু কিছু মুহূৰ্ত আমি আপোনালোকক দেখাই যাম। গতিকে আপোনালোকে ভিডিঅ'সমূহ ধুনীয়াকৈ চাই থাকিব। এইপিনে ধুনীয়াকৈ ৰিপৰ্টাৰ বাইদেউ কেনেকুৱা লাগিছে? গতিকে আপোনালোকে চাই থাকিব। আপোনালোকক যে দেখাইছিলোঁ যাৱতীয় সামগ্ৰী আমাৰ যিটো বস্তু বনোৱা হৈছিল তাৰে কিছু মুহূৰ্ত মানে কিছু শ্বুটিঙৰ কাৰণে এয়া বস্তু বনোৱা হৈছিল। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু জুই হ'বলৈ গৈ আছে। তেন্তে শেষলৈকে আপোনালোকে চাই থাকিব। তেন্তে ব'লক। বিড়ি বনাইছোঁ কিন্তু আচলি বিড়ি নহয় গাইছ। এইটোৱে বনাই আছে কাগজৰ বিড়ি। মানে ইয়াৰ ভিতৰত কি আছে দেখুৱা। দেখিছে একদম ফুটা খালী ইয়াৰ ভিতৰত খালী একো নাই। কৈ দিয়া কিবা আছে যদি নাই একদম এইটো আমাৰ মানে যোনখিনি বিহাইণ্ড দ্য চিন তাৰ কাৰণে ধুনীয়াকৈ বনাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেকুৱা হ'ব। দেখিছে আজিও শ্বুটিঙলৈ আহিছে। একেবাৰে দেখিছে গোটেই এইপিনে ধুনীয়াকৈ শ্বুটিঙত সকলোবোৰ লাগি আছে। তো চাই থাকক। দেখিছে এইপিনে পূৰা বাঁহ, এইপিনে পূৰা জংঘল। এইটো মানে যোনটো শ্বুট লোৱা হৈছে একদম জংঘলৰ মাজত শ্বুট লোৱা হৈছে। দেখিছে একদম অৱস্থা নাইকিয়া কৰিলে। গোটেই একদম মুখ দেখিছে ৰঙা কৰিলে। দৌৰি কেনেকুৱা লাগিছে? একদম মজা লাগিছে। একদম দেখিছে এয়া শ্বুটিং টাইম ধুনীয়াকৈ দেখিছে ধুনীয়াকৈ কালাৰ কৰি দিয়া হৈছে। গোটেই মানুহটোক চাওক একেবাৰে গোটেই তেজ ওলাইছে। গতিকে একদম মজা হ'ব শ্বৰ্ট ফিল্মখন। আপোনালোকে চাই থাকিব একদম তাগৰা হ'ব। ব'লক ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকোঁ। গাইজ দেখিছে এইপিনে ধুনীয়াকৈ একদম পেইণ্টিং কৰি আছে। ধুনীয়াকৈ মেকআপ কৰি আছে। একদম কালাৰ চাওক ধুনীয়াকৈ একদম মুখত হাতত চবতে লগাই দিলে কালাৰ। আৰু এইপিনে কেমেৰামেন দেখিছে ধুনীয়াকৈ একদম কেমেৰা কৰি আছে। ফাইনেলি শ্বুটিং যিমানখিনি আছিল আৰম্ভ হৈ আছে। গতিকে ময়ো আজি ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ মজা ভিডিঅ'সমূহ আপোনালোকে চাই থাকিবৰ বাবে। তেন্তে ব'লক আজি ভিডিঅ'টো এইখিনিতে মই ৰাখোঁ। পিনে কিবা ক'বা? মুখ ধুই আছোঁ আৰু গতিকে মুখ ধুই আছে। ময়ো আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। তেন্তে বাই বাই।